নমস্কাৰ সকলোকে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সম্পূৰ্ণ গাঁৱলীয়া সোৱাদৰে ভৰপূৰ ওলকচুৰ ঠুৰিৰ এটা সুস্বাদু ৰেচিপি। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এতিয়া আপোনালোকে চাব পাৰিছে, এয়া মই চাৰিওফালৰ পৰা ওলকচুৰ ঠুৰিবিলাক সংগ্ৰহ কৰি আছোঁ। আমাৰ বাৰীত যথেষ্ট পৰিমাণে ওলকচুৰ ঠুৰি ওলাইছে। এয়া চাওক, মই গোটেইখিনি সংগ্ৰহ কৰি ল'লোঁ। আৰু এই ওলকচুৰ ঠুৰিবিলাক কাটোতে অকণমান সাৱধান হ'ব লাগে, যাতে হাতখন নোখোজোৱায়। আৰু এয়া চাওক, মই কচুৰ ঠুৰিখিনি ধুনীয়াকৈ ধুই লৈছোঁ। গৰম তেলত শুকান জ্বলা, নহৰু, কেঁচা জ্বলা আৰু পিঁয়াজেৰে মই ফৰণ দিছোঁ। তেতিয়া গন্ধটো বেছি আমলমলাই যায়। আৰু ইয়াতে মই অলপমান টেঙা দিছোঁ, তেতিয়া খাবলৈ আৰু বেছি সুস্বাদু হয়। আৰু এতিয়া আপোনালোকে চাব পাৰিছে, ইয়াতে ওলকচুৰ ঠুৰিখিনি দি ভালকৈ লৰাই ঢাকনিৰে ঢাকি দিছোঁ। আৰু ইয়াতে মই অতি কম মছলা ইউজ কৰিছোঁ, যাতে ইয়াৰ আচল সোৱাদটো থাকে। দেখিছেনে ইয়াৰ ৰংটো কিমান ধুনীয়া হৈছে। গৰম ভাতৰ লগত খাবলৈ ইয়াৰ জুতিটোৱেই বেলেগ। আপোনালোকেও চাগে এনেদৰে বনাই খায়। তো আজিৰ ওলকচুৰ ঠুৰি ৰেচিপিটো চাই কেনে পালে জনাব।